নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক গাড়ী কেনেকৈ কম সময়ৰ ভিতৰতে গাড়ী এখন শিকিব পাৰি তাৰ বিষয়ে আপোনালোকক অলপ বুজাই ক'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিবা। ৱেগনাৰ গাড়ীখন লৈছোঁ। এইখন একাৰণে লৈছোঁ যে গাড়ীখনৰ ওখ আপোনালোকে চাওক, যথেষ্ট ওখ আপোনালোকে দেখি থাকিব মানে ভিডিঅ'টো কৰিবলৈ ভাল। এইখন গাড়ী অন্য গাড়ী একেই হ'ব। আপোনালোকক মেইন মই ফিচাৰ্ছখিনিৰ বিষয়ে পিছত ক'ম। প্ৰথমতে আপোনালোকে এটা বস্তু চাই ল'ব। প্ৰথমতে চাবিটো ইয়াত লগাই ল'ব। চাবিটো লগাই লৈ পিনি ইয়াতে থ'ব, ইয়াতে অন কৰিলেই হ'ল। তাৰপিছত আপোনালোকে এটা মন কৰক, ইয়াত তিনিডাল আপোনালোকে লিভাৰ দেখিছে, ইয়াতে তিনিডাল। এইডাল হৈছে এক্সেলটৰ। এইডাল আপোনালোকে যিমানে গছকে সিমানে গাড়ীখন আগুৱালৈ যাব। ইয়াতে দিলে আপোনালোকে চলালে গম পাব, ভিডিঅ'টো চাই থাকক আপোনালোকে। তাৰপিছত এইডাল হৈছে ব্ৰেক। আপোনালোকে যদি কমকৈ যদি ব্ৰেকডাল অলপ গছকে, তেতিয়া আপোনালোকৰ পিছ চকাযোৰ ধৰিব। যদি সৰহকৈ বেছিকৈ গছকি দিয়ে তেতিয়া আপোনালোকে গোটেই গাড়ীখন ধৰিব। এইটো আপোনালোকে চলালে অনুমান কৰিব পাৰিব। আৰু এইডাল হৈছে ক্লাছ। আপোনালোকে গিয়াৰটো চেঞ্জ কৰোঁতে এই ক্লাছডাল আপোনালোকে এনেকৈ টিপি ল'ব লাগিব, হেঁচি ল'ব লাগিব। এইডাল হেঁচি লৈ পিনি আপোনালোকে ষ্টাৰ্ট কৰোঁতে আপোনালোকে এইডাল হেঁচি ল'ব লাগিব। গতিকে আপোনালোকে তিনিটা বস্তু মন কৰিব। এইডাল হৈছে এক্সেলটৰ, এইডাল হৈছে মাজৰডাল হৈছে ব্ৰেক, আৰু এইডাল হৈছে ক্লাছ। এইডাল গছকিলে গাড়ীখন বেছিকৈ যাব। এইডাল হৈছে ব্ৰেক মাৰিব পৰা যায়, আৰু এইডাল হৈছে গিয়াৰ লিভাৰডাল চেঞ্জ কৰিবৰ কাৰণে এইডাল ব্যৱহাৰ কৰা হয়। আপোনালোকে এই তিনিটা বস্তু ইয়াতে সদ্যহতে মনত ৰাখি লওক। এতিয়া আপোনালোকে গাড়ীখনৰ এটা মেইন বস্তু চাওক, এইডাল হৈছে গিয়াৰ লিভাৰডাল। এইটো প্ৰায় গাড়ীয়ে একেই থাকে, লিভাৰডালৰ ছিষ্টেমটো বেলেগ। ইয়াত 6টা গিয়াৰ আছে, অৱশ্যে কিছুমান গিয়াৰ বেলেগ, কিন্তু প্ৰায় মেনুৱেলি আপোনালোকৰ মধ্যমীয়া ৰেঞ্জৰ যিবিলাক গাড়ী আছে তাৰ গিয়াৰ ফাংচনটো প্ৰায় একেই। আপোনালোকে চাইছে ওপৰত এইটো হৈছে ওপৰত 1 নম্বৰ, এইটো 1 নম্বৰ গিয়াৰ। তললৈ হৈছে 2 নম্বৰ গিয়াৰ। এইফালে আহি ওপৰত 3 নম্বৰ গিয়াৰ। এইফালে চাওক, এইফালে 4 নম্বৰ গিয়াৰ। আৰু এইফালে আহি পিনি ওপৰলৈ 5 নম্বৰ, তললৈ এইটো যিটো লিখা আছে এইটো ৰিভাৰ্চ মানে ব্ৰেক গিয়াৰ। এতিয়া 6টা গিয়াৰ আছে। আপোনালোকে এই বস্তুটো এটা কাৰণে আপোনালোকে খুব গুৰুত্বপূৰ্ণ, গাড়ী শিকিবৰ কাৰণে এই বস্তুটো আপোনালোকৰ খুব দৰকাৰ হয়। আপোনালোকে কেনেকৈ এইটো চেঞ্জ কৰিব আপোনালোকে এবাৰ চাই লওক। প্ৰথমতে এইডাল চোৱাৰ আগতে যিডাল মই ক্লাছ বুলি কৈছিলোঁ, আপোনালোকক অলপ আগতে দেখুৱাই গৈছোঁ, যিডাল ক্লাছ বুলি কৈছোঁ, ক্লাছডাল আপোনালোকে বাঁহ ভৰিটোৱে ক্লাছডাল আপোনালোকে গছক মাৰি ল'ব। তাৰপিছতহে গিয়াৰডাল লগাব পৰা যায়। কিন্তু তাৰ আগতে আপোনালোকে নিউট্ৰেলত আছেনে নাই কেনেকৈ জানিব? বহুতে গিয়াৰ লিভাৰডাল বহুতে এনেকৈ লৰায়, কিন্তু ইয়াৰ লৰাটো খুব নহয়। কিছুমান গিয়াৰ খুব গিয়াৰডাল লিভাৰডাল ঢিলা থাকে, গতিকে লৈ আপোনালোকে এইটো এনেকৈ জোকাৰিলে হয়তো লিভাৰডালে কষ্ট পাব পাৰে, নতুবা আপোনালোকে ধৰিব নোৱাৰিব পাৰে। আপোনালোকে এটা কাম কৰিব, লিভাৰডাল য'ত আছে সদায় লিভাৰডাল মিডল পইণ্টত থাকে। গতিকে আপোনালোকে লিভাৰডাল একো নকৰাকৈ য'ত আছে তাৰ পৰা ওপৰলৈ ঠেলি দিব। এনেকৈ ঠেলি দিলে 3 নম্বৰ গিয়াৰত লাগিলে এনেকৈ জোকাৰি চালে আপোনালোকে যে গিয়াৰডাল অলৰেডি এইফালে যোৱা নাই, এইফালেও যোৱা নাই, গিয়াৰত লাগি আছে। গতিকে আপোনালোকে আকৌ এনেকৈ লাহেকৈ টানি দিলে ওলাই আহিলে খাপটোপা চক, এইয়া ওলাই আহিলে। এতিয়া আপোনাৰ এইটো হৈছে নিউট্ৰেল পইণ্ট। এতিয়া নিউট্ৰেল পইণ্টৰ 1 নম্বৰ পৰা লগাব কেনেকৈ? আপোনালোকে গিয়াৰ লিভাৰডাল এনেকৈ ধৰি পিনি শ্লাইড বাঁ হাতে যেনেকৈ আছে তাৰ পৰা বাঁ হাতে গিয়াৰ লিভাৰডাল এনেকৈ অলপ নি পিনি ওপৰলৈ ঠেল মাৰি দিব। এয়া 1 নম্বৰত লাগিলে গাড়ী 1 নম্বৰত। এতিয়া 2 নম্বৰলৈ কেনেকৈ আহিব? বহুতে ভুল কৰে, এই লিভাৰডাল 1 নম্বৰৰ পৰা ডাইৰেক্ট 2 নম্বৰলৈ টানি দিয়ে, কিন্তু সেইটো কেতিয়াও ভুলতো নকৰিব। আপোনাৰ লিভাৰ পিনিয়ৰ কষ্ট পাব, হয়তো গিয়াৰ বক্সটো আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে সেইটো কেতিয়াও নকৰিব। এতিয়া 1 নম্বৰত লাগি আছে, 1 নম্বৰৰ পৰা শ্লাইড আপোনালোকে ধৰি পিনি 2 নম্বৰলৈ নিয়াৰ আগতে ধৰি পিনি ডাইৰেক্ট গাৰ ফালে টানি দিব। খাপটোৰ পৰা এনেকৈ টানি পিনি এৰি দিব। নিজৰ আকৌ নিউট্ৰেল পজিশ্যনলৈ আহি গ'ল। নিউট্ৰেল পজিশ্যনৰ পৰা অহাৰ পিনে আকৌ বাঁহাতে 2 নম্বৰত লগাবলৈ হ'লে আকৌ বাঁহাতে শ্লাইড এনেকৈ নিব। ইয়াৰ নিছোঁ বাঁহাতে তললৈ টানি দিব। ইয়াৰ হৈছে 2 নম্বৰ গিয়াৰ। এতিয়া 2 নম্বৰ গিয়াৰ পৰা আপোনালোকে 3 নম্বৰলৈ কেনেকৈ একেই ফাংচন, ওপৰলৈ এনেকৈ লাহেকৈ ঠেলি দিব। জাষ্ট ই অট'মেটিক নিউট্ৰেল পজিশ্যনলৈ আহি গ'ল। নিউট্ৰেল পজিশ্যনলৈ অহাৰ পিছত আপোনালোকে জাষ্ট একো কৰিব নালাগে, হাতখনে দি পিনি এনেকৈ ঠেল মাৰি দিব। 3 নম্বৰ গিয়াৰত লাগি গ'ল। এতিয়া 3 নম্বৰৰ পৰা 4 নম্বৰলৈ আনিবলৈ হ'লেও আপোনালোকে ডাইৰেক্ট টানি 4 নম্বৰলৈ লৈ নানিব। ডাইৰেক্ট অকণমান টানি ল'ব হাতখনে ঢিলা কৰি পিনি। এয়া নিউট্ৰেল হৈ গ'ল, নিউট্ৰেল পজিশ্যনত আছে। আকৌ লাষ্ট এনেকৈ টানি দিব, এইটো 4 নম্বৰত লাগিলে।
এতিয়া 4 নম্বৰ নিবলৈ গ'লে একেই পজিশ্যন আপোনালোকে নি পিনি 4 নম্বৰ উলিয়াই নি পিনি ডাইৰেক্ট 5 নম্বৰলৈ এনেকৈ জোৰ কৰি হাতে নিনিব, ডাইৰেক্ট মেনুৱেল নিজে যাব লাগিব। এইটো নিউট্ৰেললৈ নিদিলোঁ, নিউট্ৰেললৈ নিদিব গ'লে ডাইৰেক্ট সোঁফালে নিজৰ গাৰ ফালে এনেকৈ টানিব, গাৰ ফালে টানি পিনি ওপৰলৈ ঠেলি দিব। 5 নম্বৰ হ'ল। এতিয়া 5 নম্বৰত লাগি আছে, 5 নম্বৰৰ পৰা গৈ পিনি 5 নম্বৰৰ পৰা এতিয়া ব্ৰেক গিয়াৰলৈ আনিব লাগে একেই। লাহেকৈ আকৌ আনি লাহেকৈ টানি দিলে, শ্লাইড লাহেকৈ টানি দিলে, নিউট্ৰেললৈ গ'ল। আকৌ বাওঁ হাতে নিজৰ গাৰ ফালে টানিলে, টানি পিনি এইটো ব্ৰেক গিয়াৰলৈ আহি গ'ল। কিন্তু এইখিনি মই এতিয়া আপোনালোকক শিকিবৰ কাৰণে খুব আস্তেকৈ কৰিছোঁ, কিন্তু খুব খৰকৈ কৰিব লাগিব। ধৰি লওক আকৌ মই দেখাই দিছোঁ 1 নম্বৰ গিয়াৰত কেনেকৈ লগাব। এইটো নিউট্ৰেলত আছে, গিয়াৰডাল একো কৰা নাই, একদম নিউট্ৰেলত আছে, একদম মাজৰ এই পইণ্টটোত আছে, মাজৰ পইণ্টটোত আপোনালোকে 1 নম্বৰ লগালে জাষ্ট 1 নম্বৰ, আকৌ লাহেকৈ টানি আনিলে একেবাৰে 2 নম্বৰ, তাৰপিছত এনেকৈ নিলে আকৌ 3 নম্বৰ, আকৌ লাহেকৈ এনেকৈ কৰি দিলে আকৌ 4 নম্বৰ, আকৌ ওপৰলৈ কৰি দিলে নিউট্ৰেল হৈ গ'ল 5 নম্বৰ, আকৌ এনেকৈ কৰি দিলে নিউট্ৰেল হৈ গ'ল ব্ৰেক গিয়াৰ। আপোনালোকে গিয়াৰটো জানিলে। গতিকে খালি এই গিয়াৰ কৰোঁতে আপোনালোকে ক্লাছডাল টিপি পিনি ভৰিটোৱে বাওঁ ভৰিটোৱে গিয়াৰডাল আপোনালোকে হেঁচা মাৰি ল'ব, তাৰপৰা এনেকৈ কৰিব। এতিয়া এইখিনি কথা আপোনালোকক ক'লোঁ। আপোনালোকৰ গাড়ীখন কেনেকৈ চলি যায় সেইটো আপোনালোকক দেখুৱাম। এইটো চাবি মই ভিতৰৰ আগৰ বাহিৰৰ ফিচাৰ্ছখিনি পিছত দেখুৱাম। চাবিটো আপোনালোকে ইয়াত ভৰাই পিনি আপোনালোকে অন কৰি এনেকৈ অন কৰি ল'লে, ইয়ালৈ চাওক, আপোনালোকে মিটাৰটোলৈ চাওক, মিটাৰটোত কিছুমান লাইট জ্বলিছে। এই লাইটখিনি আপোনালোকে নুমাবলৈ দিব। লাইটখিনি যেতিয়া নুমাব, লাইটখিনি হোৱাৰ পিছত যেতিয়া নুমাই পিনি আপোনালোকে এতিয়া কি হ'ল ষ্টাৰ্ট কৰিব। আপোনালোকে এনেকৈ ষ্টাৰ্ট কৰিবলৈ হ'লে আপোনালোকে এইফালে চাওক, এই ক্লাছডাল ষ্টাৰ্ট কৰিবলৈ হ'লে ষ্টাৰ্ট কৰাৰ আগমুহূৰ্তত আপুনি বাওঁ ভৰিয়ে ক্লাছডাল চেপা মাৰি ল'ব, তাৰপিছত এইফালে চাওক, ভিডিঅ'টো মই এইফালে দেখাবলৈ অনুৰোধ কৰিছোঁ। এই গিয়াৰ লিভাৰডাল নিউট্ৰেলত আছে নে গিয়াৰত আছে চাই ল'ব। গিয়াৰত থাকিলেও ষ্টাৰ্ট হয়, তথাপিতো আপোনালোকে যিহেতু নতুন নিউট্ৰেলত আছে নাই চাই ল'ব, নিউট্ৰেললৈ আনি ল'ব। তাৰপৰা আপোনালোকে ক্লাছডাল চেপা মাৰি ল'ব, তাৰপিছত এনেকৈ ষ্টাৰ্ট কৰিব। চাওক এয়া ষ্টাৰ্ট হ'ল, গাড়ীখন ষ্টাৰ্ট হ'ল। অকণমান এই এক্সেলটো ভৰি অকণমান লগাই দিব, কিছুমান গাড়ীত এৰিও দিব পাৰে। ধৰি লওক অকণমান এইটো গাড়ী এতিয়া ষ্টাৰ্ট হৈ গ'ল ধুনীয়াকৈ। ষ্টাৰ্ট কৰি আছে, আপোনালোকে চাই থাকক। মোৰ এই বাওঁ ভৰিটোৱে মই হেঁচা মাৰি ধৰি আছোঁ, ক্লাছডাল হেঁচা মাৰি ধৰি আছোঁ। এতিয়া এইফালে চাওক, গিয়াৰ লিভাৰলৈ চাওক। আপোনালোকক যে মই কৈছিলোঁ যে গিয়াৰডাল কেনেকৈ লগাব লাগে, এনেকৈ বাওঁ হাতে লাইট এনেকৈ ঠেলি পিনি ওপৰলৈ ঠেলি দিব। এতিয়া তলৰ ফাংচনটোলৈ চাওক, খুব গুৰুত্বপূৰ্ণ। বাওঁ ভৰিটো লাহেকৈ এৰি দিব, এটা টিপনি ৰাখিব, বাওঁ হাতটো লাহেকৈ টিপনি দিব, আৰু সোঁ ভৰিটো লাহেকৈ গছক মাৰি দিব। গাড়ীখন আপোনালোকে অনুমান এটা কৰিব, কাণে চাউণ্ডটো শুনি থাকিব। এয়া গাড়ীখন যাবলৈ ধৰিছে, লাহেকৈ। এয়া গাড়ীখন গৈছে, এয়া এই গাড়ীখন, আৰু ব্ৰেক মাৰিলে এইডাল ব্ৰেকডালে গাড়ীখনে ৰখিছে। এইডাল মই ব্ৰেক মাৰি ৰখোৱাৰ লগে লগে আপোনালোকে য'তে গাড়ীখন ৰখিবলৈ হ'লে আপোনালোকৰ পাহনত থাকি দিব, বাওঁ হাতখনে আপোনাৰ পটককৈ লিভাৰডাল টানি পিনি আপুনি নিউট্ৰেল কৰি থৈ দিব। তেতিয়া গাড়ীখন ষ্টাৰ্টত অকণমান থাকিলেও প্ৰব্লেমে নাই। গতিকে মই আপোনালোকক মেইন বস্তুখিনি দেখুৱাই আছোঁ, গাড়ীখন যাতে চলি যায়। কিন্তু আপোনালোকে কিন্তু এটা কথা মন কৰিব, এই ষ্টাৰিঙৰ যিটো কণ্ট্ৰল আৰু ভৰিৰ যিটো টিপনি, সেইটো আপুনি দুদিনমান গাড়ীখন চলাব লাগিবই। ধৰি লওক আপোনাৰ ষ্টাৰিঙত ভয় লাগিব পাৰে, গতিকেলৈ আপুনি কেইদিনমান চলাব লাগিব। কিন্তু মেইন বস্তুটো আপোনাৰ গিয়াৰ লিভাৰডাল আৰু ভৰিৰ এই টিপনিকেইটা মেইন কথা। ভৰিৰ এইকেইটা বস্তু আপোনালোকক ক'লোঁ, গতিকেলৈ আপোনালোকে চেষ্টা কৰি চাব। কিন্তু গাড়ীখন পূৰ্ণাংগৰূপে চলিবলৈ হ'লে আপুনি কেইদিনমান প্ৰেক্টিচ কৰিব লাগিবই। কাৰণ গাড়ীখনৰ আপুনি প্ৰথমে হয়তো আপোনাৰ ষ্টাৰ্টটো এৰি দিবলৈ বিচাৰে, গতিকে আপুনি ফিল্ডত বা মুকলি ঠাইত নি পিনি দুদিনমান যদি নিজে কৰে, আনে নহয়, আপুনি যদি নিজে ট্ৰাই কৰি চাই, আপুনি শৰীৰৰ অনুমানটো কৰিব পাৰিবই। লাহেকৈ কেইদিনমান চলালে, তাৰপিছত 1 নম্বৰত আপোনাক মই দেখুৱালোঁ, তাৰপিছতে 2 নম্বৰ, লাহেকৈ আকৌ 2 নম্বৰলৈ নিবলৈ হ'লে প্ৰথম আকৌ ক্লাছডাল এনেকৈ চেপা মাৰি পিনি আকৌ 2 নম্বৰলৈ নিব, সেনেকৈ। কিন্তু প্ৰথম আপোনালোকে যেতিয়ালৈকে ষ্টাৰিঙৰ কণ্ট্ৰলটো নাহে, তেতিয়ালৈকে আপোনালোকে গাড়ীখন 2 নম্বৰ বা 3 নম্বৰ তাতকৈ খুব বেছি নচলাব, যাতে আপোনাৰ কণ্ট্ৰলটো আহিছে বুলি ভাবিলেহে আপুনি তাতকৈ বাকীখিনি ট্ৰাই কৰিব। গতিকে আপোনালোকে কি লাভৱান হৈছে মই নাজানো, গতিকে আপোনালোকে ট্ৰাই কৰি চাব। মই খুব কম সময়ৰ ভিতৰতে আপোনাক দেখুৱালোঁ। আৰু এটা বস্তু চাই লওকচোন, আপোনালোকে চাবিটো অফ কৰিলে, চাবিটো আজিকালি গাড়ীবিলাকত এই চাবিটো আপোনালোকে এনেকৈ টানি আনিলে, ডাইৰেক্ট টানি আনিলে নাহে চাবিটো। এই কথাটো মন কৰিব, বহুত এনেকৈ টানি থাকে। আপোনালোকে নতুন কাৰণে কৈছোঁ, মই যদি নতুন, লাহেকৈ আপোনালোকে গাড়ীখন খুব কম পৰিমাণে চাবিটো যেনেকৈ আছে তেনেকৈয়ে তললৈ এনেকৈ ঠেল মাৰি দিব, অকণমান হেঁচি দিব তললৈ, এনেকৈ হেঁচি গৈ পিনি
খুইকৈ এনেকৈ হেঁচি কৰি পিনি নিজৰ গাৰ ফালে দুঘাত পকাব, চাবিটো তেতিয়াহে ওলাই আহিব, নহ'লে আপুনি চাবিটো উলিয়াব নোৱাৰিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে বা ভিডিঅ'টো আপোনাৰ কামত আহিছে বুলি ভাবিছে, গতিকে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন পাই থাকিবৰ কাৰণে বেল আইকনটো টিপি দিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই গাড়ীখনৰ ভিতৰৰ যিখিনি বেছিক ফিচাৰ আপুনি জানিব লাগে, যেনেকৈ ৱাইপাৰ কণ্ট্ৰল, লাইট কণ্ট্ৰল বা AC কণ্ট্ৰল বা কিখিনি কৰিব লাগে, এইখিনি মই পিছত দেখুৱাবলৈ ইয়াৰ পিছৰ ভিডিঅ'টো দিম। তাৰপিছত মই গাড়ীৰ অন্যান্য বস্তু দিবলৈ চেষ্টা কৰি থাকিম। গতিকে আজি ভিডিঅ'টো ইমানেই। নমস্কাৰ।